আৰু আমাৰ যিগৰাকী উত্তোলক বেতনা আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ সভাপতি গোবিন্দ শইকীয়া বাপকো আমি যথেষ্টনত থিয় হ'বলৈ অনুৰোধ জনাইছো। সেৱা বাদ সমস্ত কলি যুগত হৰিনামে সাৰ, হৰিণ নামে হৰিণ নামে হৰিণ নামে গতি, হৰিণ নামে ভকতৰ কেৱল ভকতি। আহক আটাই ইফালে আহক। আজিৰ এই ধৰ্মধ্বজা উত্তোলন অনুষ্ঠানৰ আহ্বায়ক হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ নামাচাৰ্য কৃষ্ণ আমি বা বান্ধৱ সমস্ত আটাই গুৰুজনাৰ গুণানুকীৰ্তন কৰো এটি খোখাৰে। কৃষ্ণ মহাধ্বজাভাগীৰ উত্তোলন শীৰ্ষক এই কাৰ্যসূচীটি আমি ৰূপায়িত কৰাৰ আগমুহূৰ্তত আজিৰ ধৰ্মধ্বজা উত্তোলক গোবিন্দ শইকীয়া বাপক এভাগী ভক্তি বস্ত্ৰেৰে আদৰণি জনাবলৈ লৈছো। তেখেতক আদৰণি জনাব বেতনা আঞ্চলিক সমাজৰ সম্পাদক কামেশ্বৰ ৰাজবংশী বাপে। এয়া ধৰ্মধ্বজা উত্তোলক বাপক আদৰণি জনাইছে এভাগী ভক্তি বস্ত্ৰেৰে। কৃষ্ণ হৰি ৰাম। আমি আহ্বায়ক হিচাপে ইতিমধ্যে নাম ঘোষণা কৰা নামাচাৰ্য মহেন্দ্ৰ মোহন দাস আটাক এভাগী ভক্তি বস্ত্ৰেৰে আদৰণি সমিতিৰ সম্পাদক নৱজ্যোতি বৰুৱা বাপে আদৰণি জনাব। কৃষ্ণ হৰি ৰাম। আমাৰ যিগৰাকী ধ্বজাৰক্ষক মাননীয় শংকৰ মাধৱ শাখাৰ অন্যতম সদস্য ভকত চিতানন্দ ৰাজবংশী বাপক আদৰণি সমিতিৰ সভাপতি গজিন চৌধুৰীয়ে বাপে এভাগী ভক্তি বস্ত্ৰেৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছো। কৃষ্ণ কৃষ্ণ হৰি ৰাম। আমি কাৰ্যসূচীটি ৰূপায়ণ কৰিবলৈ আগবাঢ়ি আমাৰ কৃষ্ণ 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 আমি যাম কৃষ্ণ 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 ধ্বজাৰক্ষকে ৰচিদান এই উত্তোলক মহাভাৰতীয়ক কৃষ্ণ 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 দিয়ক দিয়ক কৃষ্ণ শংকৰদেৱ নাম ধৰ্ম সমাজৰ জয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ জয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ হৰিৰ যজ্ঞ হৰিৰ যজ্ঞ হৰিৰ যজ্ঞ হৰি
যুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ হৰি নাম দেৱশ বেগুপ্ত কৰিলে কৰি কপট হেন হৰি নাম ব্যক্ত কৰি সমস্তে লোকক উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ পত আদি সত্য যুগে শুদ্ধ